আজি আমি বাঁহীৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম। এইটো হৈছে চি নেচাৰেল বাঁহী। প্ৰথম মই অলপ ইউটিউবৰ পৰা চাই কৰিহে শিকিছোঁ। মই ইমান এটা নাজানো বাৰু। গতিকে ফাৰ্ষ্ট আমি বাঁহীত কি শিকাৰ অতি প্ৰয়োজন সেইটো আমি প্ৰথম জানিব লাগিব। প্ৰথম আমি বাঁহীত কেনেকৈ চাউণ্ডটো উলিয়াব পাৰোঁ। এনেকৈ চাউণ্ডটো উলিয়াবলৈ শিকিব লাগিব ফাৰ্ষ্ট কথা। তাৰপিছত যেতিয়া আমি চাউণ্ডটো উলিয়াব শিকি গ'লোঁ, তাৰপাছত আমি কেনেকৈ আঙুলিৰে এই ফুটাবোৰত হোলবোৰত ভৰি কেনেকৈ আমি শিকিব পাৰোঁ, কেনেকৈ চাউণ্ডটো বেলেগ বেলেগ চাউণ্ড ওলায় সেইটো আমি শুনি শুনি বুজিব লাগিব। চেষ্টা কৰিব লাগিব যে মনত ৰাখোঁ এইটো এৰিলে এইটো চাউণ্ড হয়, এইটো এৰিলে এইটো চাউণ্ড হয়। মোৰ নলেজৰ পৰা কৈছোঁ হা, মই কি শিকিছোঁ সেইটোহে কথাখিনি কৈছোঁ। তাৰপিছত আমি সা ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা, এইটো আমি শিকিব লাগিব। এইটো আমি শিকিলেহে তাৰ পাছতহে আমাৰ বাঁহীৰ ষ্টাৰ্ট হ'ব শিকা। ইমানকৈ কৈছোঁ আৰু। গতিকে আজি আমি শিকিম সা ৰে গা মা পা ধা নি সাটো কেনেকৈ বজাব পাৰি, ট্ৰাই কৰিম। মই ইমান নাজানো, হ'লেও চেষ্টা কৰিম আপোনালোকক অকণমান শিকাবলৈ। যোনখিনিয়ে নাজানে, যোনখিনিয়ে প্ৰথম বাঁহী ষ্টাৰ্টিং কৰিছে শিকিবলৈ, সেইখিনি কৈছোঁ। যোনে বাৰু এক্সপাৰ্ট হয় সেইখিনিৰ বাবে এইটো ভিডিঅ' নহয়। গতিকে যোনখিনিয়ে প্ৰথম ষ্টাৰ্টিং কৰিব সিহঁতৰ বাবে এইটো ভিডিঅ'। থেংক ইউ। যি কি নহওক, আমি এতিয়া সা ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা কেনেকৈ আমি বজাব শিকিব পাৰিম তাকে আমি ট্ৰাই কৰিম। যি কি নহওক, আমি এতিয়া চাটো কেনেকৈ বজাম, প্ৰথম চাৰ পৰা ষ্টাৰ্ট হয়। চা, 3টা আঙুলি এৰিব লাগিব চাত প্ৰথমে। নৰ্মেলি শিকাবলৈ ট্ৰাই কৰিম। ৰে, এইটো ৰে, ৰে। গা, এইটো গা। মাটো গোটেইকেইটা আঙুলি এৰি দিব লাগিব, তেতিয়াহে মাটো উচ্চাৰণ হ'ব। পা, পা হ'লে গোটেইকেইটা আঙুলি আমি ধৰিব লাগিব ফুটা গোটেইকেইটাত। ধা, ধা হ'লে ধা, এইটো চাই লওক। নি, নি। এইটো হৈছে চা, আকৌ চা, হয়নে? আকৌ এবাৰ বজাবলৈ চেষ্টা কৰিম। এবাৰ একেলগত বজাই দেখাম। তাৰ পাছৰখিনি বজাবলৈ চেষ্টা কৰিম। সা ৰে গা মা পা ধা নি সা, তাৰপিছত আছিলে সা নি ধা পা মা গা ৰে সা। সা, নি, নি। এইটো বেছিকৈ ইম্পৰ্টেণ্ট হয়। প্ৰথম কেনেকৈ বজাবলৈ চাই লওক। এবাৰ টাচ কৰিব লাগিব, টাচ।
নি উচ্চাৰণ হ'লে তাৰপিছত আছে হা। তাৰপিছত আকৌ পা কেনেকৈ বজায় আগতে কৈছোৱে গোটেইকেইটা আঙুলি। এইটো হৈছে মা গা এইটো গা। ৰে সা। এতিয়া কমপ্লিট হৈ গ'ল। এবাৰ সম্পূৰ্ণকৈ বজাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মৰমত দি আগবাঢ়িব যাবলৈ চেষ্টা কৰিম।